प्रथम प्रश्न ইয়াণ্ডাবুৰ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1824, অপশ্যন বি 1836, অপশ্যন সি 1826, অপশ্যন ডি 1924। শুদ্ধ উত্তৰটো হ'ল 1826 চন। দ্বিতীয় প্ৰশ্ন অসম চুক্তিৰ স্বাক্ষৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি ৰাজীৱ গান্ধী, অপশ্যন সি এইচ.ডি. দেৱগৌড়া, অপশ্যন ডি নৰসিমা ৰাও। শুদ্ধ উত্তৰটো হ'ল ৰাজীৱ গান্ধী। পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? অপশ্যন এ শোণিতপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন সি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি চৰাইদেউ। শুদ্ধ উত্তৰটো হ'ল প্ৰাগজ্যোতিষপুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে লোক আদালত কোন বছৰত অনুষ্ঠিত হৈছিল? অপশ্যন এ 1991, অপশ্যন বি 1988, অপশ্যন সি 1986, অপশ্যন ডি 1993। শুদ্ধ উত্তৰটো হ'ল 1988 চন। পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন সি অনন্ত কন্দলী, অপশ্যন ডি মাধৱ কন্দলী। উত্তৰটো হৈছে ডি মাধৱ কন্দলী। পৰৱৰ্তী প্ৰশ্ন অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কিমান চনত হয়? অপশ্যন এ 1973, অপশ্যন বি 1976, অপশ্যন সি 1968, অপশ্যন ডি 1966। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1973। নমস্কাৰ বন্ধুসকল, চেনেলটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। পৰৱৰ্তী প্ৰশ্ন বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? অপশ্যন এ 36, অপশ্যন বি 33, অপশ্যন সি 34, অপশ্যন ডি 35। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 35। পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যন এ লোহিত, অপশ্যন বি দিবাং, অপশ্যন সি ব্ৰহ্মপুত্ৰ, অপশ্যন ডি চিয়াং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ লোহিত। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথমটো ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? অপশ্যন এ চি কে আগৰৱাল, অপশ্যন বি ভৱানন্দ ডেকা, অপশ্যন সি আনন্দৰাম বৰুৱা, অপশ্যন ডি কে কে ভট্টাচাৰ্য। শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি আনন্দৰাম বৰুৱা। পৰৱৰ্তী প্ৰশ্ন কোন বছৰত অ মোৰ আপোনাৰ দেশ গীতটি আনুষ্ঠানিকভাৱে অসম ৰাজ্যিক গীত হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল? অপশ্যন এ 1962, অপশ্যন বি 1956, অপশ্যন সি 1942, অপশ্যন ডি 1927। শুদ্ধ উত্তৰটো হৈছে 1927 চন। পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যন এ 8.75 কিলোমিটাৰ, অপশ্যন বি 9.15 কিলোমিটাৰ, অপশ্যন সি 9.45 কিলোমিটাৰ, অপশ্যন ডি 9.25 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 9.15 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন চহৰ এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ আছে? অপশ্যন এ জাগিৰোড, অপশ্যন বি তিনিচুকীয়া, অপশ্যন সি ধুবুৰী, অপশ্যন ডি শিলচৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাগিৰোড। পৰৱৰ্তী প্ৰশ্ন কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল? অপশ্যন এ 1902, অপশ্যন বি 1892, অপশ্যন সি 1876, অপশ্যন ডি 1867। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 1876। পৰৱৰ্তী প্ৰশ্ন কোন বছৰত মৰণোত্তৰভাৱে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়?
অপশন এ 1997, অপশন বি 2001, অপশন সি 2003, অপশন ডি 1999। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন ডি 1999।